हेलो बंधुসকল मातुआग टीवी यूट्यूब चेनेलলৈ স্বাগতম। মই আছোঁ এতিয়া মুম্বাইৰ লোকমান্য তিলকত ৰেলৱে ষ্টেচনলৈ যাই আছোঁ। আমি ঘৰলৈ যাব ওলাইছোঁ লক্ষী পূজা চাবলৈ। মানে লক্ষী পূজা চাবলৈ অসমত যাম। মই আৰু এজন হ'ল মোৰ বন্ধু। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলত নতুনকৈ চাবলৈ আহিছে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে মই আজিৰ পৰা অসমীয়া ব্লগ বনাবলৈ চেষ্টা কৰিম। মানে অসমীয়া ভাষাটো ইমান নাজানো মই, তথাপিও চেষ্টা কৰিম অসমীয়াত বনাবলৈ। যদি মোৰ অসমীয়া কোৱাত কিবা ভুল হৈছে যদি আপোনালোকে ক্ষমা কৰি দিব। মানে মই অসমীয়াটো ইমান ভালদৰে ক'ব নাজানো। এইটো হ'ল চাইনবোৰ্ড, মুম্বাই লোকমান্য তিলকৰ চাইনবোৰ্ড হয়। এতিয়া আমি ৰেলৱে ষ্টেচনলৈ গৈ আছোঁ। ছোৱালী আছিল নেকি? এতিয়া আমাৰ পিছে আমাক কোনোবা ফ'ল' কৰি আছিল, তাকে সুধিছিলোঁ মই বন্ধুজনক। মানে ছোৱালী আছিল নে ল'ৰা আছিল, কোন আছিল বুলি বেয়া নাপাব। অসমীয়া ভাষাত মোৰ এইটোৱে ফাৰ্ষ্ট ব্লগ হয়। ভাল পালে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল মোৰ অসমীয়া কথাটো। মানে কমেণ্ট দি ক'বলৈ নাপাহৰিব। মনত বহুত কথা আহে, মানে মুখলৈ ওলাই নাহে কি ক'ম কি নক'ম। মানে আপোনালোকে চাই যাব। ইমান মানে ভাষা জ্ঞান নাই না মোৰ ক'বলৈ, মানে ইমান কি ক'ম আৰু চাই যাব। তেতিয়াহ'লে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। পানী পুৰি খাব মন গৈছে দে ফুটপাথত। বহুত পানী পুৰি খাবলৈ মন গৈছিল। মানে লগৰে মাতিছিলোঁ মই, লগটো নাযায় বোলে, মন নাই। তেতিয়াহ'লে ভিডিঅ'টো সামৰিম। আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিল, মানে মোৰ অসমীয়া কথাটো কেনে হ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি বেয়া লাগিছে গালি দি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি যাব। খঙতে মানে লাল বটনটো টিপি যাব। তেনেহ'লে আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈকে বাই বাই। আমি গৈ আছোঁ অসম।